তামুলপুৰ জিলা বাথৌ মহাসভাৰ তৰফৰ পৰা অহাকালিৰ পৰা হ'বলগীয়া যি ৩২তম বাথৌ মহাসভাৰ যি ধৰ্মীয় সভা, এই সভাখন অহাকালি ৪, ৫, ৬ এপ্ৰিলৰ পৰা মানে অনুষ্ঠিত হ'ব। আৰু সেই হ'বলগীয়া যি ধৰ্মীয় সভা, সেই সভাত বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হ'ব আৰু বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিবিলাক আহি ইয়াত ধৰ্মীয় সম্পৰ্কে মানে আলোচনা কৰিব। আৰু লগতে আমাৰ এই সভাত বিভিন্ন জিলা সমিতিৰ পৰা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ পৰাও আহি আমাৰ বিষয়ববীয়াসকলক ধৰ্মীয় যি আমাৰ গুৰুসকল আহি ইয়াত সভাত উপস্থিত হ'ব। বাহিৰৰ পৰা আপোনাৰ নেপালৰ পৰা আহিব, ৱেষ্ট বেংগলৰ পৰা আহিব, আপোনাৰ অৰুণাচলৰ পৰা আহিব, বাংলাদেশৰ পৰা আহিব, তেনেকৈ মানে আহিব আৰু বিভিন্ন অঞ্চলৰ পৰা আহিব। আমাৰ অসমৰ পৰাতো আছেই, অসমৰ পৰা আমাৰ ডিব্ৰুগড়, শিৱসাগৰ, আপোনাৰ বজালী, আপোনাৰ শোণিতপুৰ, এইবিলাকৰ পৰা আহি ইয়াত উপস্থিত হ'বহি। মোটামুটি সম্পূৰ্ণ হৈছে, এতিয়া ৰাতিলৈ শেষ হৈ যাব আমাৰ। এতিয়া মানে অলপ বাকী আছে, এতিয়া ৰাতিৰ ভিতৰত মানে শেষ হৈ যাব, কিয়নো দিনে ৰাতি কামবিলাক কৰি আছে। 12টা 1টা বজালৈ আমাৰ কৰ্মীসকলে কাম কৰি আছে। প্ৰতিনিধি মোটামুটি 2800-3000 প্ৰতিনিধি আহি যাব। মুখ্যমন্ত্ৰীৰ লগত আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ স্পিকাৰ, তেখেতো আহিব। আৰু লগতে BTR প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াও আহিব। তেখেতৰ লগত মানে গোটেই MCLA, EM সকলো থাকিব। আৰু লগতে বিভিন্ন ধৰণৰ যি মানে কাৰ্যসূচী, সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।